Anundoram Borooah a biographical sketch. Okay. Anundoram Borooah was one of the greatest scholars of Assam. Anundoram Borooah এজন অসমৰ বিখ্যাত পণ্ডিত আছিল. He was the first graduate barrister and first civilian of Assam. Anundoram Borooah প্ৰথম ডিগ্ৰী লাভ কৰিছিল আৰু প্ৰথম উকিল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু অসামৰিক বিষয়া হিচাপে অসমত প্ৰথম আছিল. Anundoram Borooah was born on May 21, 1850 in North Guwahati. Anundoram Borooahৰ জন্ম হৈছিল 1850 চনৰ 21 মে তাৰিখে. ক'ত জন্ম হৈছিল? নৰ্থ গুৱাহাটী, উত্তৰ গুৱাহাটীত. আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল? উত্তৰ গুৱাহাটীত. He was the third son of Gangaram Borooah. Anundoram Borooahৰ পিতৃৰ নাম কি আছিল? Gangaram Borooah. Anundoram had completed his schooling from Guwahati Government Seminary. Anundoram Borooah পঢ়া স্কুলখনৰ নাম কি আছিল? সেমিনাৰী, গুৱাহাটী গভৰ্ণমেণ্ট সেমিনাৰী. কি আছিল? This school is known as Cotton Collegiate School. আৰু এতিয়া স্কুলখন কি নামেৰে প্ৰতিষ্ঠা হৈছে? কি জানাজাত হৈছে কি নামেৰে? Cotton Collegiate School. He then passed the entrance examination of Kolkata University in 1864 and then admitted in the Presidency College. Anundoram Borooah কলকাতা ইউনিভাৰ্চিটিৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল কিমান চনত? 1864 চনত. আৰু তেওঁ এডমিশ্যন লৈছিল ক'ত? প্ৰেচিডেন্সি কলেজ. He had completed his graduation in 1869 আৰু তাতে কি কৰিছিল? তেওঁ ডিগ্ৰী লাভ কৰিছিল কিমান চনত? 1869 চনত. Then Anundoram left for England. আৰু আনন্দৰাম বৰুৱাই ইংলেণ্ডলৈ গুচি গ'ল. এবাৰ Anundoram Borooah was selected for the Indian Civil Service in 1872. আৰু Anundoram Borooah
ভাৰতৰ ভিতৰত অসামৰিক বিষয়া হিচাপে স্বীকৃতি লাভ কৰিছিল 1872 চনত He was the first Assamese and 50 Indian to join the Indian Civil Service. আৰু তেওঁ প্ৰথম অসমীয়া আৰু পঞ্চম হিচাপে অসামৰিক বিষয়া হিচাপে স্বীকৃতি পাইছিল এইখিনি আজি আৰু কাইলৈ এইখিনি দিম হা দিছে হু ৱাজ আনন্দৰাম বৰুৱা তাৰপিছত আমি কি লিখিম আনন্দৰাম বৰুৱা কোন আছিল লিখলো দে এটা আনন্দৰাম হু ৱাজ আনন্দৰাম বৰুৱা কোন আছিল আনন্দৰাম বৰুৱা অসমৰ এজন বিখ্যাত পণ্ডিত আছিল আনন্দৰাম বৰুৱা ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট স্কলাৰ্ছ অফ আছাম এজন অসমৰ বিখ্যাত পণ্ডিত আছিল হুৱেন ৱাজ আনন্দৰাম বৰুৱা ব্ৰণ আনন্দৰাম বৰুৱাৰ জন্ম কেতিয়া হৈছিল কিমান চনত হৈছিল আনন্দৰাম বৰুৱা ৱাজ ব্ৰণ অন মে 21, 1850 ইন নৰ্থ ইষ্ট গুৱাহাটী মানে উত্তৰ গুৱাহাটীত হৈছিল 1850 চনৰ 21 মে তাৰিখে হা তাৰপিছত হুৱেন হেড আনন্দৰাম বৰুৱা কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন আনন্দৰাম বৰুৱা কেতিয়া ডিগ্ৰী লাভ কৰিছিল 1869 চনত আহিবা এতিয়া ভিডিঅ'টো শেষ কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নপাহৰিব